নমস্কাৰ বন্ধুসকল, মই অসমৰ শিক্ষামন্ত্ৰীলৈ দুটামান কথা ক'বলৈ বিচাৰিছোঁ। আমি যিসকল টেট শিক্ষক, আচলতে তেওঁ কি বুলি ভাবিছে আমি নাজানো। ড্ৰাইভাৰ বুলি কৈছে, কিবা বুলি কৈছে, এইটো মেটাৰ নকৰে। মই বাৰু সেইটো চেপ্টাৰ পিছত ড্ৰাইভাৰটো মই ঠেলি থৈ দিছোঁ। আপুনি যিটো যুক্তিৰ কথা কৈছে, যিটো আপুনি নিজকে বহুত ডাঙৰ আইনজ্ঞ বুলি নিজে স্বয়ং, কিন্তু আমি নাভাবোঁ আপুনি যে ইমান ডাঙৰ এটা আইনজ্ঞ, কাৰণ আপোনাৰ কথাত সেইবিলাক ওলাই পৰিছে। আপুনি কি ক'ব বিচাৰিছে? এক নম্বৰতে আপুনি আইনজ্ঞ হ'লে আপুনি কেছ এটাৰ ওপৰত গোটেই ডিটেইলছখিনি পঢ়িহে আপুনি ৰায় দিয়ে আচলতে, বা যুক্তি দিয়ে। কিন্তু সেইটো ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত হোৱা নাই, কাৰণ আপুনি বিজেপিৰ ভিজন ডকুমেণ্ট ইতিমধ্যে পঢ়া নাই। আপুনি শিক্ষামন্ত্ৰী হৈ উঠি ৰজা বহি ৰজা যেন হৈছে, কিন্তু ভিজন ডকুমেণ্টখন আপুনি পঢ়া নাই। তাত কি লিখা আছিল আপুনি গোটেইখিনি আগতে ভালকৈ চাই লওক। তাত লিখা আছিল দ্য কণ্টেক্সুৱেল টিচাৰ উইল বি ৰেগুলাইজ বুলি লিখা আছিল, এনেকুৱা এটা শব্দ লিখা আছিল। আপুনি ভিজন ডকুমেণ্টছখন ভালকৈ পঢ়ি লওক, এক নম্বৰতে। দুই নম্বৰতে আপোনাক মই কওঁ, আপুনি যুক্তি কি দিছে? যুক্তি দিছে কি আমি কি কণ্টেক্সুৱেল টিচাৰ বুলি কৈছোঁ নেকি? আৰু কণ্টেক্সুৱেল টিচাৰক যদি ৰেগুলাৰ নকৰে, আপুনি কৰিব কাক? ৰেগুলাৰ টিচাৰক। আপুনি যুক্তিত কৈছে ৰেগুলাৰ টিচাৰৰ কাম কৰি আছে, এছ এছ এৰ আণ্ডাৰত কাম কৰিছে। এছ এছ এৰ আণ্ডাৰত কোনে কাম কৰি আছে? এছ এছ এৰ আণ্ডাৰত কাম কৰিছে কণ্টেক্সুৱেল টিচাৰখিনি, ষ্টেট পুলৰ টিচাৰখিনিও কাম কৰিছে ৰাজ্য চৰকাৰৰ আণ্ডাৰত। আপুনি যদি তাত ৰেগুলাৰ শব্দটো লিখিছে, আপুনি ৰেগুলাৰ টিচাৰকতো ৰেগুলাৰ নকৰে। হয়তো কণ্ট্ৰেকচুৱেলখিনি, ষ্টেট পুলৰখিনি, এইখিনিকেতো ৰেগুলাৰ কৰিব লাগিব। এইখিনিয়ে কুৱেশ্যন আপোনাক সোধা হৈছে, আপুনি আৰু যুক্তি কি দিছে? আপুনি ৰেগুলাৰতো কাম কৰি আছে, কিবা কিবি। আপোনাৰ জ্ঞানৰ নমুনা ইয়াত পূৰা একদম জল পটপট হৈছে, এইটো আমাৰ ক'বলগীয়া নাই। বিচাৰ কৰিব সকলে, আপুনি ডাঙৰ আইনজ্ঞটো, আপোনাৰ ওপৰত আমি আচলতে কথা ক'ব নোৱাৰোঁ। তাৰপিছত আপোনাক আৰু কেইটামান মোৰ কথা ক'বলগা আছে। যিটো কেছ হ'ল 9,500 নে কিবা যে আমাৰ এপইণ্টমেণ্ট আছিল এল পি আৰু ইউ পি লগ লাগি, আমি ভেৰিফিকেশ্যন কৰিলোঁ। ভেৰিফিকেশ্যন কৰিলে যিবিলাক টেট টিচাৰ এপ্লাই কৰিলে, ভেৰিফিকেশ্যন হৈ গ'ল। তাৰপিছত কিছুমান টেট পাছ কৰিব নোৱাৰা ল'ৰাই, যিবিলাক আমি ভাবোঁ আপোনাৰেই কোনোবা সংগু পংগু হ'ব শিক্ষামন্ত্ৰীৰে, সেইবিলাক ল'ৰাই সেইবোৰে কেছ কৰিলে। কেছ কৰি এডভাৰটাইজটো ষ্টে কৰিব পাৰিলে কেনেকৈ? আপুনি ইমান ডাঙৰ এজন আইনজ্ঞ, আপুনি আইনত আপুনি কেছটো হাৰিল কেনেকৈ? আপুনি কেনেকৈ ষ্টে কৰিব পাৰিলে অৰ্ডাৰটো? আপুনিতো জানিব লাগে সিহঁতে টেট পাছ কৰা নাই, সিহঁতৰ DLED থাকিলেও সিহঁতে টেট পাছ কৰা নাই। কিন্তু আমি স্বয়ং DLED আছে, টেট পাছ কৰিছোঁ, কিন্তু আমি তথাপিতো আমি সেই চাকৰিটোৰ কাৰণে এপ্লাই কৰিও আমি ৰৈ আছোঁ। কিন্তু কোনোবাই টেট ফেইল কৰিছে, চিটেট হৈ আছে, 2018 হৈ গ'ল। চিটেটো ফেইল কৰিছে, 2012-14 কত টেট হৈ গ'ল, সিহঁতত ফেইল কৰিছে। তথাপিতো সিহঁতে আহি আপুনি অৰ্ডাৰটো ষ্টে কৰিব পাৰিলে। কিন্তু আমি স্বয়ং নিজেই DLED টেট থকাৰ পিছতো, ইমান বছৰৰ অভিজ্ঞতা থকাৰ পিছতো আমি সেই চাকৰিটো এতিয়ালৈকে ল'ব পৰা নাই। একমাত্ৰ আপোনাৰ কাৰণে, আপোনাৰ অদক্ষতাৰ কাৰণে আমি ল'ব পৰা নাই। আপুনি নিজকে বহুত ডাঙৰ আইনজ্ঞ বুলি নিজেই কিন্তু আপোনাৰ এই কথাবিলাকে আমাক প্ৰমাণ কৰি দিছে আপুনি কিমান ডাঙৰ আইনজ্ঞ। আপুনি আচলতে ক'ব ভাষা নাই, আমি কি ক'ম? আমি ভাবিছিলোঁ আপুনি আহি যেতিয়া আমাক কৈছিল যে আমি এটা শিক্ষাৰ ক্ষেত্ৰত আমি সুস্থ পৰিৱেশ এটা সৃষ্টি কৰিম, আপুনি সুস্থ পৰিৱেশ সৃষ্টি কৰিছে নে বিনষ্ট কৰিছে পৰিৱেশটো? ইমান বছৰ আমি সুন্দৰকৈ ছাৰ্ভিচ দি থকাৰ পিছতো আপুনি আমাৰ পৰিৱেশটো এটা বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে। এতিয়া টেট টিচাৰৰ মাজত এটা সংশয় ভাৱ আহি গৈছে আপুনি অহাৰ পৰা। ইয়াৰ পৰা আৰু আপোনাক নিশ্চয় ক'ব লগা নাই। আপোনাৰ যিবিলাক যুক্তি আপুনি দিছে, সেইবিলাক যুক্তি আপোনাৰ কোনো এটা এংগুলৰ পৰা সেইবিলাক যুক্তি নাখাটে। আপোনালোকে কৈছে টেট টিচাৰে কি যুক্তিত সেই ৰেগুলাৰেশ্যন বিচাৰিব পাৰে। আৰে যিবিলাকে টেটে পাছ কৰা নাই, সেইবিলাকে কি যুক্তি ৰেগুলাৰেশ্যন বিচাৰিব পাৰে? আপুনি মোক সেইটো ফাৰ্ষ্ট উত্তৰ দিয়ক। আপোনালোকে যাৰ বাবে টেট পাতিব যাব ওলাইছে, সেইবিলাক টিচাৰে কি যুক্তিত ৰেগুলাৰেশ্যন বিচাৰিব পাৰে? আমি ৰেগুলাৰেশ্যন বিচাৰিব নোৱাৰোঁ, সেইটো বাৰু বেলেগ। সেইবিলাকে কি যুক্তি ৰেগুলাৰেশ্যন বিচাৰি কেছ কৰিব পাৰে? আপুনি এইটো কেছটো হাৰিলে। আপোনাৰতো আচলতে ক'বলৈ ভাষাই নাই আৰু কি ক'ম। সেইবিলাকে কি যুক্তিত ৰেগুলাৰেশ্যন বিচাৰিব পাৰে আৰু আমি কি যুক্তিত নোৱাৰোঁ? গতিকে আপুনি সেইটো জাষ্টিফাই কৰি চাওক। আৰু যিবিলাকে ৰেগুলাৰ হোৱা নাই 18 বছৰে, কি কাৰণ হোৱা নাই? এক নম্বৰ চৰকাৰৰ হেমাহিৰ কাৰণত। কাৰণ এটা ৰেগুলাৰ এডভাৰটাইজ ওলালে 18ত, এতিয়ালৈকে ষ্টে হৈ আছে, কিবা হৈ আছে, কেছ হৈ আছে। এটা ৰেগুলাৰ এডভাৰটাইজ ওলাই 4 বছৰ 3 বছৰ আপোনালোকে লুগাই দিয়ে। নেক্সট এডভাৰটাইজটো 4-5 বছৰৰ পিছত ওলায়। তেনেকুৱা হ'লে কেইজন মানুহ আপোনালোকে এপ্লাই কৰিব, নিযুক্তি দিব পাৰিব? এইটো দোষ টিচাৰৰ নেকি?
40,000 41,000 টিচাৰ কাম কৰি আছে আপোনালোকে ৰেগুলাৰ এডভাৰটাইজ এটা দিব 3,000 তাতে দিব আপোনালোকে 3 বছৰ লগাই সেইটো কাৰ দোষ চৰকাৰৰ আপোনালোকৰ নিজৰ অপাৰদৰ্শিতাত নে টিচাৰৰ কাৰণে আপোনালোকে এইটো ক'ব পাৰে কাৰ দোষ সেইটো যিবিলাকক আপোনালোকৰ কাৰণে আপোনালোকৰ ভুলৰ কাৰণে ভুক্তভোগী হৈ টিচাৰবিলাক এনেকৈ ৰেগুলাইজ নোহোৱাকৈ থাকিব লগা হৈছে তাৰ পিছতে আপোনালোকে আৰু কয় বোলে নতুনকৈ আৰু সেই এপ্লাই কৰিব লাগিব বহুত দুখৰ কথা আজিলৈ বাৰু বেছি নকওঁ ভিডিঅ'টো